নমস্কাৰ বন্ধুসকল, আশা ৰাখিছোঁ ভালে আছে। আজি দেওবাৰ, গতিকে আজি এটা শিশু পদ্য নপঢ়িলে কিবা ভালেই নালাগে। সেইকাৰণে মই এটা শিশু পদ্য পাঠ কৰিবলৈ লৈছোঁ। পদ্যটো হ'ল ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গঙাটোপ। পদ্যটো 3টা অংশত বিভক্ত। মই পঢ়িবলৈ লৈছোঁ। আপোনালোকে ভাল কৰিলে নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। গঙাটোপ। মাছবোৰে বৰবিলৰ বৰডুবিত বহি শত্ৰুনাশ আপোন ৰক্ষাৰ মেল পাতিলেহি। ৰৌ আহিল বৰালি আহিল সেন্দুৰীয়া পুঠি, গলমেলি বৰগলা মিছা মুঠি মুঠি। টপামূৰা পকা গৰৈ সভাপতি হ'ল, তৰবৰ চেঙেলি লৈ পাচনিৰ বাব ৰ'ল। সভাপতিৰ আজ্ঞা পাই গঙাটোপ মণি, কি মনেৰে পতা হৈছে বুজালে মেলখনি। চাৰিওপিনে শত্ৰু আমাৰ বাঢ়িল বিস্তৰ, সকলোতকৈ মানুহবোৰ জানা শত্ৰু বৰ। কত বুদ্ধি কৰি আমাক বধিব লাগিছে, মানুহ যদি মাৰিব পাৰোঁ মনৰ শাল গুছে। দুখৰ কথা গেদগেদি এই সভাত নাই, তেনে বুদ্ধি তেওঁৰ পৰাহে ওলায়। পুনৰ পঢ়িছোঁ। মাছবোৰে বৰবিলৰ বৰডুবিত বহি শত্ৰুনাশ আপোন ৰক্ষাৰ মেল পাতিলেহি। ৰৌ আহিল বৰালি আহিল সেন্দুৰীয়া পুঠি, গলমেলি বৰগলা মিছা মুঠি মুঠি। টপামূৰা পকা গৰৈ সভাপতি হ'ল, তৰবৰ চেঙেলি লৈ পাচনিৰ বাব ৰ'ল। সভাপতিৰ আজ্ঞা পাই গঙাটোপ মণি, কি মনেৰে পতা হৈছে বুজালে মেলখনি। চাৰিওপিনে শত্ৰু আমাৰ বাঢ়িল বিস্তৰ, সকলোতকৈ মানুহবোৰ জানা শত্ৰু বৰ। কত বুদ্ধি কৰি আমাক বধিব লাগিছে, মানুহ যদি মাৰিব পাৰোঁ মনৰ শাল গুছে। দুখৰ কথা গেদগেদি এই সভাত নাই, তেনে বুদ্ধি তেওঁৰ পৰাহে ওলায়। গেদগেদিক মাত গেদগেদিক মাত উঠিল মেলত ৰ'ল, মাতিবলৈ গৰৈ চিৰিকাক পঠিয়াই দিয়া হ'ল। গৰৈ ল'ৰাই মাত দিলে ঘৰৰ কাষ পাই, গেদগেদি সবাহলৈ যায় নে নাযায়। শুনি টিকিচি বিকচি উঠি গেদগেদি মাহী, নেযাওঁ গুচি যা বুলি লগালে ভেকাহি। গৰৈ চিৰিকা গুচি আহিল অপমান পাই, আহি জান দিলে নাহে গেদগেদি বাই। শুনি মেলৰ বৰমূৰীয়া গৰৈ ডাঙৰীয়া পাচনি ক'লে, গঙাটোপক পাচি দিয়া। গঙাটোপ আহি অতি সুৰীয়া মাতেৰে মাত দিলে মাহীয়েকক নতুন ঠগেৰে। কাঞ্চনমতী আই মোৰ কাঞ্চনমতী আই, ৰাইজৰ সবাহলৈ যায় কি নেযায়। শুনি বৰ ৰং পাই গেদগেদি মাহী, উত্তৰ দিলে গঙাটোপক মিঠা মাৰি হাঁহি। শুনি বৰ ৰং পাই গেদগেদি মাহী, উত্তৰ দিলে গঙাটোপক মিঠা মাৰি হাঁহি। ভাল মানুহে জানে ভাল লোকৰ মূল, শুনাই মোৰ গঙাধৰ বোপা নেহে কোন। যাম নিশ্চয় সবাহলৈ এতিয়াই মই, ফুট ৰেঘা লওঁতে মাথোন যি কণ বেলি হয়। গেদগেদিৰ শলাগ শুনি গঙাধৰ বোপা, গপত উফন্দি পৰি হ'ল ডাঙৰ সোপা। ভাবি ভাবি ফুলি ফুলি যাওঁতে উভতি, সভাৰ কাষ পাই মৰিল ধুম কৰে ফুটি। শব্দ শুনি সমজুৱাই ভয় খাই বৰ, সভা ভাঙি দিহাদিহি পলাল মাৰি লৰ। মিছা প্ৰশংসাত ফুলে যি মূৰ্খমতি, সি পাই ঠিক জানা গঙাটোপৰ গতি। গেদগেদিৰ শলাগ শুনি গঙাধৰ বোপা, গপত উফন্দি পৰি হ'ল ডাঙৰ সোপা। ভাবি ভাবি ফুলি ফুলি যাওঁতে উভতি, সভাৰ কাষ পাই মৰিল ধুম কৰে ফুটি। শব্দ শুনি সমজুৱাই ভয় খাই বৰ, সভা ভাঙি দিহাদিহি পলাল মাৰি লৰ। মিছা প্ৰশংসাত
ফুলে যি মূৰ্খমতি সি পাই ঠিক জানা গঙাটোপৰ গতি। পদ্যটো কেনে পালে জনাবচোন। ধন্যবাদ জনাইছোঁ সকলোকে। 15 আগষ্ট ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস আহি আছে। আমি নিশ্চয় সকলোৱে জানো স্বাধীনতাৰ ইতিমধ্যে 75 বছৰ সম্পূৰ্ণ হৈছে। সেইকাৰণে এই 75 বছৰীয়া স্বাধীনতা দিৱসক স্বাধীনতাৰ অমৃত মহোৎসৱ নাম দি ভাৰত চৰকাৰে সকলোকে হৰ ঘৰ তিৰংগাৰ দৰে অনুষ্ঠান কৰিবলৈ অনুপ্ৰাণিত কৰিছে বা উৎসাহিত কৰিছে। আৰু সকলোকে বিদ্যালয়ৰ প্ৰাতঃ সভাতো 3 বৰণীয়া জাতীয় পতাকা আমাৰ সেই বিখ্যাত পদ্ধতি পাঠ কৰিবলৈ কৈছে। আহকচোন মই এবাৰ পাঠ কৰোঁ। আমাৰ জাতীয় পতাকা 3 বৰণীয়া জাতীয় পতাকা, নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শকুলা, তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপিও নহয় ক্ষয়। 3 বৰণীয়া জাতীয় পতাকা, নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শকুলা, তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপিও নহয় ক্ষয়। ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক।